তো গাইজ ওয়েলকাম টু মাই নেক্সট লং ব্লগ আৰু এতিয়া গাইজ বাজি আছে দিনৰ কেইটামান বাজিল 10মান বাজি আছে গাইজ আৰু আজি যাইছোঁ আমি দুটা ইউটিউবাৰক লগ কৰিব ডাঙৰ ইউটিউবাৰ দুটা ইউটিউবাৰ এতিয়া কোন মুস্তাফিজুৰ ভিডিঅ'টো আগফালে চাই থাকক গম পাই যাব আগফালে কাক লগ ধৰিব যাইছোঁ ভিডিঅ'টো আপোনালোকে আগৰ ফালে চাই থাকক কোন ইউটিউবাৰ আপোনালোকে গম পাব তো গাইজ আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ ঠাণ্ডা অলপ পৰি আছে গাইজ কুঁৱলীও পৰি আছে আজি ৰ'দটো বেছি অলপ আৰু এইটো ঠাণ্ডাটো আছে গাইজ এতিয়া যাওঁ আৰু আমি আৰু গাইজ আপোনালোকক ইউটিউবৰটো নাম কৰি দিওঁ গাইজ আমি আছোঁ বেতালাহঁতৰ ঘৰত এতিয়া গাড়ীখন আছে গাইজ আছেনে নাইবা চাওঁ লগ থাকা আন লাগছি লগ পালে আপোনাক দেখাইছোঁ আৰু ভিডিঅ'টো চাই থাকক আৰু গাইজ মই আছোঁ এতিয়া আমাৰ বেতালাহঁতৰ ঘৰত হেল্ল' গাইজ তো ভাল লাগিল বিয়াৰ কাৰণে আৰু কৈ আছি মানে এতিয়া বেছি টাইম বনাবলৈ এখন গাড়ী আহিছে তো নকা চাৰে নটাত লাগছিল মই ওলাই যাম এক জেগাত দুদিন বোলা আছে আগতে সুধি গৈছোঁ মূলগীয়া লাগছিল তলা কথাটো আজি ফাইনেলি লগ পালোঁ তো এতিয়া নিদিত তাকে যাবই মোৰ চেনেলৰ নাম কি আছে তবদিল ব্লগছ আপোনালোকে চাব আমাক চাই আছে আফ্ৰিকান বেলেগ লগ কৰিছে আপোনালোকে ছাপোৰ্ট কৰি দিব ধুনীয়াকৈ লাইক কমেণ্ট চাই কৰি থাকোঁ ভাল লাগিল লগ পাই আমি বেতালাক লগ কৰি আহিলোঁ এইবাৰ নিপুদাক লগ কৰিম গাইজ নিপুদাটো ঘৰত দৰমুখতে আছোঁ গাইজ এই নিপুদা ওলাই আহিব ৰ'ব গাইজ টোপনি পৰা উঠি মাত্ৰ বোলে আহি আছে চাগে মানে দেৰিকৈ উঠি আৰু বেতালাক লগ কমাম বুলি ভবা নাছিলোঁ মই পাম বুলি ভবা নাছিলোঁ ফাইনেলি ফাৰ্ষ্ট ইউটিউবাৰ মই লগ পাইছোঁ ময়ো মানে কিবা নাৰ্ভাছ হৈ গৈছোঁ ভাই কেনেকুৱা সদায় ভিডিঅ'ত দেখি থকা মানুহ নিজে লগ পালি সেনেকুৱা হয় কথাত লগ পাইছোঁ এইবাৰ নিপুদাক লগ কৰি চাওঁ আৰু গাইজ এতিয়া আছোঁ মই নিপুদাহঁতৰ ঘৰত আৰু আহিলে বহুত ভাল লাগিল আৰু অলপ মই ভিডিঅ'ৰ কাম কৰি আছিলোঁ বহুতে বেয়া চেয়া নাপাওঁ বাকী সেইটোৱে বাকী নতুনকৈ ষ্টাৰ্ট কৰিছে ভাই আমাৰ কাষৰে চলি ডিমুৰ তো আপোনালোকে অলপমান মৰমৰ আশীৰ্বাদ দিব তেতিয়া ভাল লাগে দিয়কচোন আকে কাষৰে চলি তো সেইটোৱে কথা বাকী ঠিক আছে বাকী লগ পাম ভালকৈ ঠিক আছে বন্ধু বাই বাই ফাইনেলি গাইজ বেতালদা আৰু নিপুদাক লগ কৰি আহিলোঁ ভালে লাগিল গাইজ লগ পাম বুলি আশা কৰা নাছিলোঁ কাৰণ দুইবাৰমান আহি গাইজ ফিৰি গৈছোঁ আজি সেইকাৰণে অলপ সোনকালে আহিলোঁ আৰু পালোঁ ফাইনেলি গাইজ বেতালদাকো পালোঁ আৰু নিপুদাকো পালোঁ কেনে লাগিল মুস্তাফিজুৰ ভালে লাগিছে এনেকৈ মানে আগতে কোনো ইউটিউবাৰক লগ পোৱা নাই না এইবাৰ ফাৰ্ষ্ট আৰু মানে ফাৰ্ষ্ট লগ পাওঁতে নাৰ্ভাছ হৈ গৈছোঁ মানে ভাবিব নহয় সঁচাকৈ মানে সদায় ভিডিঅ'ত দেখা মানুহ এটা মানে এনেকৈ দেখা পালে মানে জানে না অলপ নাই সঁচাকৈ দেখি আছোঁ না আগত আৰু মই ভাবা নাছিলোঁ ন লগ পাম বুলি তই ভাবছিলি নেকি ময়ো ভাবা নাছিলোঁ মই একদম সপান লাগিছে এতিয়াও একদম বেতালদা আৰু নিপুদাক লগ পালোঁ যোনটো মানুহ ভিডিঅ'ত দেখি থাকোঁ কি নহওক মানে ভাল লাগে আৰু হাজাৰক সদায় ভিডিঅ'ত দেখা থকা মানুহ এটা আৰু ইউটিউবাৰ এটা মোবাইলত দেখি থাকাছোঁ ৰিয়েলত দেখি এটা বেলেগ ফিলিংছ হয় ভাল লাগছি ন ৰ'দ দিছে অলপ তাতে ৰখি আছে ৰ'দ দিছে অলপ ঠাণ্ডা লাগছে মানে বিৰাট ঠাণ্ডা লাগিছে পুৱাতে আহিছিলোঁ তাৰমানে পুৱাতে একদম কুঁৱলী দিছিল এতিয়া ৰ'দ দিছে গাইজ পানী পুৰি লাগ পালোঁ ভাবিলোঁ পানী পুৰি খাই লওঁ এইখন কি ক খাবি নে কি খাৱা পানী পুৰি খাই লওঁ তই আমি এতিয়া ফুচকাও খাই ল'লোঁ ভাল লাগিল ঘৰত এতিয়া যাম ডাইৰেক্ট ঘৰত এতিয়া নাযাওঁ আৰু ক'তো গাইজ বেতাল নিবকো লাগ পালোঁ ফুচকাও খাই ল'লোঁ নে কি মুস্তাফিজুৰ হা এতিয়া ঘৰত যাওঁ আমি ঘৰত যাবি ৰ'দ দিয়াৰ কাৰণে ৰ'দটো ঠাণ্ডা লাগছে অলপ ঠাণ্ডা লাগছে পুৱাতে আছিলোঁ নে ঘৰকে যাওঁ আৰু এতিয়া আমি এতিয়া বেতালদাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু আপোনালোকে জানে চাগে মই মুস্তাফিজুৰহঁতৰ ঘৰত আছিলোঁ আৰু মুস্তাফিজুৰ ঘৰত ভাত চাত খাই পেলাই এতিয়া ঘৰলৈ যাম আজি ঘৰত যাবৰ কাৰণে ওলাই আহিছোঁ মুস্তাফিজুৰ থ'ব আহিছে আৰু গাইজ ভালে লাগিছে এইকেইদিন ঘূৰি ফুৰি ক'ৰবাত গ'লোঁ নে কি মুস্তাফিজুৰ ভালে লাগছে ক'তো যোৱা নাছিলোঁ নহয় সেইকাৰণে দুয়োকালে ঘূৰিলোঁ অলপ আৰু গাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি গাইজ লং ভিডিঅ' লাগে তেন্তে কমেণ্ট এটা কৰি দিব বাই বাই